বঢ়িয়াকে বনাই দিব এনেকে কলি মানে আহিব মাংস পুৰা টানলি তাৰমানে পুৰা লৈ আহে টানবা লাগে টানবা লাগে টানলি আৰু মাংসটো ওলাই আহিব। তো নমস্কাৰ বন্ধুসকল, আজি মই গৈছোঁ এখন অদ্ভুত বজাৰলৈ। তো আজি মোৰ লগত মন্টু ভাই নাই, তো সেয়ে আৰু বৰ্তমান সময় হৈছে 4:30। তো 4টা বজাতে উঠিছোঁ, তথাপিও এতিয়া বৰ্তমান ভালকৈ পোৱা তো ফাইনেলি আমি টিহুৱাই পাই গ'লোঁ আৰু বজাৰলৈকে আৰু মোটামুটি 15 কিলোমিটাৰমান আছে। এই 15 কিলোমিটাৰ চাইকেল মাৰি যাব লাগিব। গতিকে তো ব'লক ডাইৰেক্ট তাতে লগ পাম আৰু। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ বজাৰ, আৰু এইটো হৈছে এইখন বজাৰ, এইটো চক। এইফালে সোমাই গ'লে আমি বজাৰখন পাম। আৰু তাত আছে মানুহবোৰ যে দেখিছে আপোনালোকে, তো তাত আছে গাহৰি বজাৰ। তো ব'লক এবাৰ চাই। তো ব'লক এতিয়া আমি অইনফালে যাওঁ। তো অইনফালে মানে কি, বাজাৰখন ঘূৰিব লগাটো বহুতেই আছে, ইমানটো আপোনাক দেখাবৰ কাৰণে বহুত দীঘল আছে ভিডিঅ'টো। তো যিখিনি পাৰোঁ দেখাম বুলি ভাবিছোঁ আৰু। কোনটো এই বস্তুটো খাই নেকি? মাংস আছে তলত, এইটো যিটো ঢাকন আছে না, ঢাকনটো এৰবা লাগিব। তারপরে আর এই জোড়া আছে, পটিটো দিয়ে কাটি এলবা লাগিব। তারপরে মাছটো যেনেকুৱা ভাজে তেল দি ফেলে এনেকুৱা ভাজি ফেলে পানী দিব, আঞ্জা দিব, ঢিলা উলি আৰু এনেকে কলি মানে আহিব মাংস। পুৰা টানলি তাৰমানে পুৰা লৈ আহে টানবা লাগে টানবা লাগে টানলি আৰু মাংসটো ওলাই আহিব। তো গাইজ আপোনালোকে কমেণ্টত জনাবচোন, এই শামুকটো খাই বেছি না বনাই। মই আজিলৈ খাই বনাই, কিন্তু পাছলৈ খাম বুলি ভাবিছোঁ। তো চাওঁ, ভালো নালাগে খাবা, খাই বনাই যদি বেলেগ একো নাই। এতিয়া আপোনাৰ নোহোৱা বস্তু নায়েই, প্ৰায় লগাখিনি মুঠতে চব পাবই আপোনালোকে। গাইজ বহুত ঘূৰিলোঁ, তো এতিয়া অলপ কিবা খাই লওঁ অলপ। তো গাইজ কিবা খোৱাৰ আগতে দেখছি গাহৰি, তো এনেকৈ কাটি থৈ দিছে। তো ভাবি আছোঁ গাহৰিয়ে আধা কিলোমান লৈ যায় বনাব দিওঁ। তো সেইটোৱে কৰিলোঁ, গাহৰি আধা কিলো ল'লোঁ। তো লৈ যাই কিনে ইয়াতে বনাই দেই, বঢ়িয়াকৈ বনাই দেই। তো যাই কিনে সেই বনাই দিবা দিওঁ, খাই লৈ ঘূৰা ঘূৰি যাওঁ। তো গাইজ এয়া মাংস লৈ ল'লোঁ। তো এয়া বলক এতিয়া মাংস বনাব দিওঁ। এইটো লওক, বঢ়িয়াকৈ বনাই দিব। সোৱাদ হ'ব না? সোৱাদ হ'ব লাগিব পুৰা। কি আটা মাৰি আছে। তো গাইজ বিলাহী লৈ আহিবা দিছে, তো আমি বিলাহী লৈ লওঁ। বোলে বিলাহী দিলে সোৱাদ হ'ব। এইটো বিলাহী খুৰীটো ভাল নহয় নেকি? এনে খাহীটো ভাল, আমি চিনি নাপাওঁ না কোনটো কি। বেলেগ কাটা আছে, হ'লেতো লৈ যাম। সেয়ে কৈছে যে ঘড়ীটো গাইজ আনলি, যোনটো ঘড়ী মানে আমাৰ যোনটো মাইকী গাহৰি, সেইটো আনলি ছালটো অলপ টান, নিসিজে হ'ল কাটে। আৰু
এয়া আমাৰ বনোৱা আছে একদম ষ্টাৰ্ট কৰি দিছে নিমখ চিমখ চব দি দিলাক তো বনাওঁ খোৱাৰ পাছত আৰু দেখাম আপোনালোকক কেনে হৈছে কম বস্তুটো উহলি বেছি ভাল ন উহে কিনে পানীটো যে পেলাই দেই তো এয়া পূৰা আমাৰ সমানকে পূৰা দুখন গাড়ী তুলি দি আছে তো দে আৰু গাহৰিবিলাক হ'লেই মেইন হৈছে নেকি ইয়াৰ তো ফাইনেলি পূৰা প্লেটত পৰি গ'ল আৰু আমাৰ দাদাও এফালে আহি গ'ল তো দে আৰু মাৰি দিওঁ লগ গাইছ আপোনালোকে চাই দিয়ক অলপ না ঠিকে আছে চালটো অলপমান দাম আছে না খতম ঠিক আছে মাংসটো এনে সদায় হৈছে কিন্তু টান হৈ আছে অলপমান চালটোৰ কাৰণে নেকি তাৰকাৰণে মাইকী গাহৰিটো খাই লাভ নাই আপোনালোকেও মাইকী গাহৰি নাপায় তো গাইজ এইখিনিয়ে আৰু আছে বহুত ঘূৰিব লগা এইফালে বহুত যাব লগা আছিল তো এইফালে যোৱা নহ'ল কাপোৰ চাপোৰ দোকান ইমান যোৱা নহ'ল ফাইনেলি বাজাৰ চোৱা হৈ গ'ল তো এতিয়া ঘৰত লগি যাই থাকোঁ তো এই ঘৰত কৈ আছোঁ অলপ ফাইনেলি ঘৰত আহি পালোঁ আৰু যাওঁ গৰমো লাগছে আৰু পুৱা 4টাতে গৈছিলোঁ বহুত দেৰি হ'ল ইটা বাজিছে কেইটা আপোনাক চাই কৈ আছোঁ ইটা বাজিছে আপোনাৰ 4টা বজাত আৰু 1:30 বজাত পাৰ্থক্য চাওক আপোনালোকে তো ভিডিঅ'টো এইখিনিতে সামৰি কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই